নমস্কাৰ বন্ধুসকল, আজি মই আলোচনা কৰিম আপোনাৰ বিদ্যুৎ বিলৰ বিষয়ে। আপুনি বৰ্তমান বিদ্যুৎ বিল আপোনাৰ নিজৰ মোবাইলৰ সহায়ত আৰু ডেবিট কাৰ্ডৰ সহায়ত নিজেই ঘৰতে বহি দিব পাৰিব। চাওক এই ভিডিঅ'টোত কেনেকৈ পেমেন্ট কৰিব লাগে মই সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। চাওক এই ভিডিঅ'টোত প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ উলিয়াই ল'ব। ব্ৰাউজাৰ উলিয়াই লোৱাৰ পিছত আপুনি প্ৰথমে সাৰ্চ কৰিব APDCL লিখি আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত আপুনি পে ইউৰ বিল এটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি এটো পেজলৈ গুচি আহিব। গুচি হোৱাৰ পিছত আপুনি ইয়াত কনজিউমাৰ আইডি আপোনাৰ কনজিউমাৰ নাম্বাৰটো এণ্টাৰ কৰিব। মই নাম্বাৰটো এণ্টাৰ কৰিছোঁ। কৰাৰ পিছত আপুনি ওকেত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি আহি যাব। আপোনাৰ নাম্বাৰ, আপোনাৰ নাম, আপোনাৰ ইনভয়েচ নাম আৰু ডেটটো গোটেইকেইটা আহি যাব। অহাৰ পিছত আপুনি ইয়াত এটা ইমেইল দিব লাগিব। আপুনি এটা ইমেইল এণ্টাৰ কৰিব। মই এটা ইমেইল এণ্টাৰ কৰিছোঁ। এণ্টাৰ কৰাৰ পিছত আপুনি পে'ত ক্লিক কৰিব। পে'ত ক্লিক কৰাৰ লগে লগে আপোনাৰ বিল ডেস্কত গুচি আহিব। বিল ডেস্কত অহাৰ লগে লগে আপুনি বহুকেইটা অপশ্যন পাব। চাওক ইয়াত ডেবিট কাৰ্ড অপশ্যনটো মই সিলেক্ট কৰা আছিলে, গতিকে ডেবিট কাৰ্ডৰ অপশ্যনটো আহি গ'ল। আপুনি নেট বেংকিং আৰু বেলেগ প্ৰচেছৰ মাধ্যমেৰে পেমেন্টটো কৰিব পাৰিব। যদি আপুনি ডেবিট কাৰ্ডৰে কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াত কাৰ্ড নাম্বাৰকেইটা এণ্টাৰ কৰিব। তাৰপিছত এক্সপাইৰেশ্যন ডেট, আপোনাৰ ডেবিট কাৰ্ডৰ এক্সপায়াৰ ডেটটো অৰ্থাৎ আপোনাৰ কিমান মাহলৈকে চলিব, কিমান ইয়াৰ, আৰু আপোনাৰ যিটো ডেবিট কাৰ্ডৰ লাষ্টৰ যিটো নাম্বাৰ থাকে CVV বুলি কোৱা হয়, সেই নাম্বাৰকেইটা এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনাৰ কাৰ্ড হোল্ডাৰ নেম, ইয়াত ডেবিট কাৰ্ডৰ যি নাম আছে নামটো লিখিব। লিখাৰ পিছত আপুনি সেভ দিছ কাৰ্ড, যদি আপুনি কাৰ্ডটো সেভ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব, নহ'লে নালাগে। তাৰপিছত আপুনি মেক পেমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ একাউণ্টত লিংক থকা মোবাইল নম্বৰত OTP যাব। OTPটো আপুনি এণ্টাৰ কৰি পেমেণ্টত ক্লিক কৰি দিলেই আপোনাৰ পেমেণ্টটো হৈ যাব। আশা কৰিছোঁ তথ্যখিনি সম্পূৰ্ণৰূপে বুজি পাইছে। যদি আপুনি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।